হেলমেটটো পিন্ধি আছিলোঁ বিশেষকৈ তাত এতিয়া মই হেলমেটটো খুলি কৈছোঁ যে হয় আজি 1টা বজাত বা 2টা বজাত আজি হ'ব ফিটা কটা লগতে আপোনালোকে মোক যিহেতু যদি হয় এখন আজি অপেনিং হ'ব সঠিক আকৌ এজনক সুধি ল'লোঁ মই আজি হ'ব বুলি কৈছে এইটো ফাইনেল বুলি কৈছে হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল মইলা ব্লগছ আজি আপোনালোকক লৈ আহিছোঁ এটা সুন্দৰ বাৰ্তা দিবলৈ আৰু আহি থাকক আৰু মানে ৰাস্তাটো দেখিছে ন ইমান বেয়া আৰু একো নাই ৰাস্তা বেয়া যিহেতু দলঙো বেয়া হ'ব নহয় জানো আহকচোন যাওঁ আগলৈ কি হয় আৰু চাই থাকক ভিডিঅ'টো আপোনালোকে ভিডিঅ'টো চাই মানে ভাল পাব যাতে গোটেই ৰাইজে ভাল পাব যিহেতু শিৱসাগৰ আৰু যিহেতু চুমপুৰা হৈ চেপন বাছ যাব লগা সংযোগী দলংখন যিহেতু নোহোৱা হৈ আছিলে আজি সেই দলংখন কি হৈ আছে চাবলৈ যাওঁ আহকচোন হয় ফাইনেলি মই এতিয়া নামি যাম গাড়ী তললৈ গাড়ীখন বুলি কৈছে দলঙৰ তললৈ মানে এটা এপিনৰ পৰা আহি আছিলে ৰখি দিলোঁ আৰু মই লাহে লাহে গৈ থাকিম ধুনীয়াকৈ 6, 7, 9, 10, 11, 12 মানে এনেকৈ স্পীডত মানে তলৰ পৰা নমাই দিছোঁ ন ষ্টাৰ্টটো কৰা নাই আৰু সিপিনৰ পৰা মানুহ আহিছে ইপিনৰ পৰা মানুহ আহিছে সেইকাৰণে অলপ প্ৰব্লেম হৈছে যিহেতুকে মই যাম সিটোৰ পাৰে গৈ দলংখন বোলে আজি আপোনালোকক কৈ দিছোঁ দলংখন আজি উদ্বোধনী হ'ব সেইকাৰণে মই আজি ভিডিঅ'টো কৰিব আহিলোঁ আৰু মই সিমান জনা নাছিলোঁ মানে আজি হ'ব বুলি মই ভাবিছিলোঁ কালি হ'ব বুলি আৰু মই আহিছিলোঁ ডিপুত তেল অলপ ভৰাই ল'বলৈ আৰু গৈ থাকোঁ আৰু যাওঁ আৰু এবাৰ এইখন দলঙে মোৰ অহা আজি ছেকেণ্ডবাৰ হৈছে আৰু এইখন বাঁহৰ দলংখন দেখিছে নহয় এই বাঁহৰ দলংখনেদি মই আগত এদিন আহিছিলোঁ আৰু ভিডিঅ' এটা দেখিছিলে মোৰ ভাগৰ আৰু আজি চাই থাকক আৰু এই বাইদেউসকল মানে স্কুললৈ যাব কাৰণে যিহেতু এইখন দলঙত গাড়ীখন নুহুমাই আপোনালোকে দেখিছেই এইখন দলঙত যিহেতু গাড়ীখন নুহুমাই সেইটো ৰাস্তাত গাড়ী ৰখাই বাইদেউসকলে ধুনীয়াকৈ আহি আছে আৰু বাইদেউ আহি আছে মই লাহেকৈ গাড়ীখন ৰখাই দিছোঁ ৰখাই পিনি বাইদেউক পাৰ হৈ যাব দিছোঁ মানে ৰেচপেক্ট কৰিছোঁ আৰু বাইদেউ যিহেতু আমাক পঢ়াইছিলে কিন্তু আমাৰ নিচিনা কিছুমান এটা ল'ৰাক পঢ়াইছে ন ছাত্ৰীক পঢ়াইছে সেইকাৰণে মই ৰেচপেক্ট কৰিছোঁ ৰখি দিছোঁ আৰু লাহেকৈ মই উঠি গৈছোঁ চাওক ইমান ধুনীয়া ৱাও মানে এডভেঞ্চাৰ টাইপ লাগিছে আৰু ইপিনৰ পৰা যাওঁ লাভ এতিয়া ৱাহ
মানে গম পাই গৈছে এইপিনৰ পৰা যে ওলাব কেঁকুৰিটোত গম পাওঁ আৰু তাতে ভিৰ হৈছে ন আগলৈ চাই থাকক আৰু ভিডিঅ'টো গম পাব ধুনীয়াকৈ দেখাই গৈ থাকি কত টকা হ্যাঁ বজাৰ পাতি কেনেকুৱা দাদা বজাৰটো কেনেকুৱা দলঙৰ পৰা হৈছে নে হে দলংখনৰ পৰা হৈছে বজাৰটো खाजा का तेल में क्या होगा 1000 का तेल डलवाते हैं कार्ड लेके आओ स्वीट मशीन लगा 1000 ফাইনেলি মই তেল চেল ভৰাই আহি গ'লোঁ আৰু চাওঁচোন সেই নতুন দলংখন যিখন আজি উদ্বোধনী কৰিব মানে অপেনিং কৰিব যিহেতু আমাৰ বাবে এখন বৰ গম পাইছে ন জিয়া খোৱা আছিলে আৰু মানে এখন দলং ভাগি যোৱা মাত্ৰ কিমান মানুহৰ যাতায়াত বন্ধ হৈ যাব পাৰে কিমান কষ্ট হ'ব পাৰে এয়া চাব আজি মই দলংখনৰ আগত আহি আছোঁ আৰু দাদাসকলে বনাই আছে মেকানিকসকলে বনাই আছে আৰু চাওঁচোন মই এখন পাৰ্ক কৰি লৈছোঁ পাৰ্ক কৰাৰ পিছত গোটেই বনাই থকা ভিতৰডোখৰ দেখাম কথা তাৰপৰা এখন হ'ল এইডোখৰ পৰা ষ্টাৰ্ট হ'ল এখন পুৰণা দলংখন হা এখনো পুৰণা দলং আৰু এটা মানে ৰং পেইণ্ট নতুন নিচিনা কৰিছে এখনো কি হয় নাজানো পিছলৈ পানী যেতিয়া ডিচেম্বৰত পানী বাঢ়িব এতিয়া ডিচেম্বৰত পানী বাঢ়িব আৰু এখন কেতিয়া কি হয় নাজানো আৰু আপোনালোকে দেখিবলৈ পাইছে নতুন দলংখন মই দেখামগৈ ৰং পেইণ্ট কৰি আছে আৰু এখন পুৰণাখন মানুহ যিখিনি ধৰি লওক এতিয়া যিখিনি মানুহ অহা যোৱা কৰিবলৈ এই তাত এখন দলং এইবিলাকৰ দি দিছে আৰু ইপিনে গৈ আৰু উঠিব লাগিব ৰাস্তাত কিমান সুগম লিখা আছে ৰোড কনষ্ট্ৰাকশ্যন আহি আৰু এইখন হ'ল সেইখন যিখন প্ৰথম দলংখন প্ৰথম অপেনিং নোহোৱাৰ আগতে মই উঠি চাওঁ আপুনি ইয়াৰ নে এখন কেতিয়া অপেনিং হ'ব আজি হ'ব ন কিমান টাইমত হ'ব এনেই আচ্ছা অঁ ক'ব আহিছা মই নেমুগুৰি সাংবাদিক নহয় ইউটিউবাৰ অঁ এই দিব লাগে ন অঁ আৰু এখন হয় দাদাজনক সুধিলোঁ তেওঁ ক'লে যে আজি অপেনিং হ'ব এখন চব গোটেই নোট বলটোৱে মানে তৈয়াৰী দলংখন মানে বাবলিং কৰি থাকিব নেকি গোটেইখন এনেকুৱা হ'লে ভালে আছিলে কিন্তু গোটেইখনতো নহ'ব আৰু ক্ল'জ আজি অপেনিং হ'ব বুলি কৈছে দলংখন মই দেখাই দিলোঁ আপোনালোকক এইখনেই হ'ল যিখন অভিশপ্ত বুলি ক'বলৈ মানে আমাৰ কাৰণে যিহেতু আমাৰ গোটেই যাতায়াতটো বন্ধ হৈ গৈছিল বন্ধ হোৱা হেতুকে এইখন বনাই দিছে আৰু এতিয়া
এখন আপোনালোকে আহিব পাৰিব। আজি অপেনিং হৈছিল কৈছে, আজি অপেনিং হোৱাৰ পিছত আপোনালোকে কাইলৈৰ পৰা আহিব পাৰিব ধুনীয়াকৈ। আজি হ'ব নেকি? আজি কেইটা বজাত হ'ব? 1টা বজাত বুলি কৈছে। অঁ আজি সঠিকটো? সঠিক অঁ। হয় এখন আজি অপেনিং হ'ব সঠিক। আকৌ এজনক সুধি ল'লোঁ মই, আজি হ'ব বুলি কৈছে, এইটো ফাইনেল বুলি কৈছে। লগতে মোৰ দেখিছে হেলমেট চেলমেট পৰা লগাই আছোঁ। আৰু আপোনালোকে কালিৰ পৰা, আজিতো হ'লেই, আপোনালোকে কালিৰ পৰা আহিব পাৰিব ধুনীয়াকৈ। যাতে আজি যিহেতু অপেনিং হ'ব, অপেনিং হ'লেও ইয়াত বস্তু পাতি কিছুমান আছে, বস্তু পাতি নিব লাগিব। নিয়াৰ পিছতহে ফাইনেলটো মানে ফিটা কাটিব আৰু। হয় যিহেতু মই হেলমেটটো পিন্ধি আছিলোঁ বিশেষকৈ, তাত এতিয়া মই হেলমেটটো খুলি কৈছোঁ যে হয় আজি 1টা বজাত বা 2টা বজাত অনুষ্ঠিত হ'ব ফিটা কটা পৰ্বটো। আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'টো যদি গম বহুতে নাজানে আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব যাতে ললখন হ'ল বুলি। আৰু বেছি হাই ভেহিকেল আহিব নোৱাৰিব, লাইট ভেহিকেল আহিব পাৰিব, প্ৰাইভেট কিছুমান চাৰিচকীয়া হওক, চবটো চাৰিচকীয়া থাকে ন, মানে ডাঙৰ ডাঙৰ ডাম্পাৰ হওক, তাৰপৰা UNGC কিছুমান ডাঙৰ ভেহিকেল হওক, এইবোৰ আহিব নোৱাৰিব। আপোনালোকে আহিব পাৰিব, সৰু সৰু মানে ভেন চেনখিনি লৈ আনিব পাৰিব। আৰু আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ। আৰু সকলোৱে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে, যাতে এই দিচাং দলংখন ভগা বহুত মানুহে নাজানিছিলে। আৰু আজি এই ভঙা দলংখন উদ্বোধনী কৰিবৰ কাৰণে আহিব মন্ত্ৰীসকল। বাই বাই।